ৰাতিপুৱাই ক'লেও লালি মই নৱহঁতৰ ঘৰলৈ যাওঁ ভাত তাতে খাম তই কিবা এটা কৰি ল'বি কেলে মোলৈ বনাই থৈ যাব নোৱাৰিলি আৰু নোৱাৰো দেই দাদা উৰে জীৱন ভাত ৰান্ধোতে গ'ল চা কিমান বাৰ ক'লো সকলো ঠিকেই আছে ঐ বিয়াখন পাতি ল'লেই হ'ল দাদা মোৰ দুখ লাগি যায় আৰু অলপ দিনৰ পাছত চাবি তোৰ গোটেই দাড়ি চুলি পকি যাব তাৰপিছত জানই আৰু হৈছে যা হেৰৌ এই মাষ্টৰী চাকৰি কৰি এই দুজনীয়া সংসাৰখন চলাবলৈকে টান হৈছে তাতে এজনী চপাই আনো বুলিলে আনিব পাৰিনে আৰু ধুলে ডগৰে তোক বিয়া পাতিবলৈ কোনে কৈছে চা আই নাই উপায় নাই হা সেন্দুৰ অকন্দিত নৱজনী ঘৰ গছকালে হয় নাই কি ক তইহে কৈছ সমাজ বুলিতো কথা এষাৰ আছে তাৰ উপৰিও তাই তেনেকৈ আহিলেহে ঐ সমাজখনক মিছাতে দুখ নিদিবি চা এনেহেন বিহুটোত ঘৰৰ বাহিৰ চোতাল শাৰী শাৰী বৌয়ে চাগে ভাল পোৱা নাই আৰু বিয়া ঠিক হৈ আছে গতিকে আমাৰ লগত বিহু মাৰিবলৈ যাব পৰা নাই ঐ দাদা কিয় জান কি জানিবা তই বেয়া পাও সেইকাৰণে তাইক আকৌ কোনে বিহু মাৰিবলৈ মানা কৰিছে তইতো যাবি তাইকো লগতে লৈ যাবি সঁচা তাই বিহু মাৰিলেনো কি মহাভাৰতখন অশুদ্ধ হ'ব বঢ়িয়া ঠিক আছে তেনেহ'লে মই আজিয়ে নবক কৈ থওঁ কাইলৈ মোৰ লগত বিহুলৈ ওলাবলৈ ঐ দাদা ভাতখিনি বনাই খাই ল'বি দেই আহোঁ ধন্তি ক'ৰ পৰা আহিলা তহঁতে যেনেকৈ বিহু মাৰি ফুৰ ঠিক তেনেকৈ ময়ো বিহুৰ চান্দা কালেকশ্যন কৰি ফুৰোঁ হা আৰু মই কালেকশ্যন নকৰিলে তহঁতৰচোন বিহু ফাংচন পতাই নহয় হা এইবোৰ কথা বাদ দে হেৰি ককাই ঘৰত আছে না আছে আছে যোৱা এওঁ বাৰু ৰাতিপুৱাই পুৱাই সাজি কাচি ৰঙীন হৈ ক'লৈ ওলালে বিহুৰ বতৰ ক'বতো নোৱাৰি বৌ বৌ তুমি আহা আহা ইমানকৈ চাব নালাগে মই অকলে আহিছোঁ তোমাৰ তেখেত অহা নাই ধেৰ দুষ্টটো কৰিবা বৌ বৰমাহঁত ঘৰত নাই নেকি বৌতিহঁত দদাইহঁতৰ ঘৰলৈ গৈছে তুমি বহাচোন মই চাহ কৰোঁগৈ না 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 মই অকল চাহ খাই নাযাওঁ ভাতো খাম ভালেই হ'ব দিয়া ময়ো ঘৰত অকলে আছোঁ বৌ মই কিন্তু দাদালৈ ভাত বনাই অহা নাই কিয় নবনালা তেওঁ অকলে অকলে ইছ দাদালৈ যদি ইমানে চিন্তা শিৰত সেন্দুৰলৈ আমাৰ ঘৰলৈ গুচি নাহা কিয় তেতিয়াহে নিজৰখন পাতিব পাৰিবা নহয়নে তেনেকুৱাই কথাটো তেনেহ'লে ককাইৰাক ক'ব লাগিব পুৰবীয়ে নহয়নে পুৰবী কোন পুৰবী মই কোনো পুৰবী চুৰবী চিনি নাপাওঁ থোৱাহে তোমাক আৰু বুজিবলৈ বাকী নাই